নামৰ ল'ৰাটো ক'ত এক ধৰ ই নিজেতো ফেচবুকত পাগল হৈছে আৰু আমাৰ তিৰিকেইটাকো ফেচবুকত একাউণ্ট খুলি দি পাগল কৰিছে ধৰ তাক মাৰ তাক ধৰ মাৰ মাৰ তাক মাৰ তাক মাৰ 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 ধৰ 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 মই 3 দিন ধৰি পলাই আছোঁ পুলিচৰ ভয়ত নহয় কিন্তু কেইজন মানে মহিলা কণ্টেণ্ট ক্ৰিয়েটাৰৰ গিৰিয়েক কেইটাৰ ভয়ত কিন্তু সেই নহয় মই আৰু মহিলাকেইটাক কিন্তু লাইন মাৰিব জানাই আপোনালোকে ভুল বুজিব মানে কি কৈছিলোঁ না মই সেই মহিলাকেইটাক ফেচবুকত প্ৰফেচনেল একাউণ্ট খুলি দিছিলোঁ কৈছিলোঁ আপোনালোকে ভালকৈ এক্টিভ থাকি কাম কৰক ফেচবুকত ইনকাম কৰিব ৰ'ব এতিয়া মহিলাকেইটাই দিনে ৰাতি মোবাইলটো লৈ গ'লে ব্যস্ত থাকে গিৰিয়েককেইটাই যদি কয় হেৰা চাহ 1 কাপ কৰি দিয়া বনাই খোৱা হেৰা পানী এগিলাচ দিয়া লৈ খোৱা মুঠতে গিৰিয়েককেইটাই এতিয়া ভাত ৰান্ধিব লগা হৈছে চাহ বনাব লগা হৈছে বাচ্চাক স্কুল লৈ যাব লগা হৈছে ঘৈণীয়েককেইটাই একো নকৰে দিন ৰাতি বোলে মোবাইলত ব্যস্ত ফেচবুকত ইনকাম কৰিব এতিয়া গিৰিয়েককেইটা ৰাগ উঠছে সুধছে তোমালোক এই কামটো কাই কৰি দিছে তাহোন কৈছে সেই সঞ্জয় দাসে এতিয়া গিৰিয়েককেইটাই মোৰ ওপৰত ৰাগ মোক মাৰিব এতিয়া ধৰি চাওকচোন মইতো বেয়া কাম কৰা নাই মই তাক একাউণ্টে খুলি দিছিলোঁ মইতো কোনাই নাই দিনে ৰাতি মোবাইলটো লৈ ফেচবুকত থাকক চাওক মানুহক ভাল কৰি দিলেও আজিকালি কি বিপদ মহা বিপদ